ডিগবৈ লুইত শিল্পী সমাজ টিকেন্দ্ৰনাথ ভট্টাচাৰ্য সোঁৱৰণি মঞ্চত গৰিয়া মৰিয়া ছৈয়দ দেশী জলহা ঐক্য মঞ্চ অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত স্বাস্থ্য আৰু মহিলা সবলীকৰণৰ ওপৰত সজাগতা সভা আয়োজন কৰা হয়। সভাখনি জিকিৰ পৰিৱেশনেৰে শুভাৰম্ভ কৰা হয় আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সভাখনি আগুৱাই লৈ যায় আবু হুছেইনে। উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডক্টৰ ভৱেন তালুকদাৰৰ লগতে তেওঁৰ সহধৰ্মিনী আৰু অৱসৰপ্ৰাপ্ত উপায়ুক্ত লক্ষীনন্দ গগৈ। উক্ত কাৰ্যসূচীত ডক্টৰ ভৱেন তালুকদাৰে স্বাস্থ্য সবলীকৰণৰ ওপৰত এক চমু বক্তব্য দাঙি ধৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আলহাজ মুজিবুৰ ৰহমান, ডক্টৰ আব্দুল হামিদ আৰু জিকিৰ গায়ক তথা আজান ফকীৰ চাহাবাৰ আজুনাতি ছৈয়দ মুক্তাৰুৰ ৰহমান। সভাত দলিউৰ ৰহমান, আৱাল ৰহমান, ছফিকুল ইছলাম বৰা আদিকে ধৰি বহু গণ্যমান্য ব্যক্তিসকলৰ লগতে প্ৰায় ৩০০ শতাধিক লোক উপস্থিত থাকি কাৰ্যসূচী জীপাল কৰি তোলে। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, জনতা ৰাইজ অসম। 2022 চনৰ মাজভাগত অসম চৰকাৰে কেবিনেটৰ সিদ্ধান্ত ক্ৰমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ মুছলিম সম্প্ৰদায়ৰ 5টা জনগোষ্ঠীক গৰিয়া মৰিয়া ছৈয়দ দেশী জোলহা খিলঞ্জীয়া বুলি তেখেতসকলে ঘোষণা কৰি আমাক এটা মৰ্যাদা তেখেতে দিয়ে। আমি যদিও নিজকে সদায় খিলঞ্জীয়া বুলিয়ে ভাবি আহিছিলোঁ, কিন্তু তথাপিও অসম চৰকাৰৰ এই স্বীকৃতিয়ে আমাক আৰু এটা নতুন মাত্ৰা প্ৰদান কৰিলে। আমাৰ এই 5 জনগোষ্ঠীৰ বিভিন্ন দিশত আৰ্থিক, সামাজিক, সাংস্কৃতিক দিশত কাম কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে কেইবাটাও বিভাগত বিশেষজ্ঞ সমিতি গঠন কৰি দি এই 5টা সম্প্ৰদায়ক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবেও তেখেতে চিন্তা চৰ্চা কৰা আমি দেখিবলৈ পালোঁ বা আমি বিভিন্ন বাতৰি কাকত আদিত পঢ়িবলৈ পালোঁ। গতিকে আমি যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে এই 5 জনগোষ্ঠীক সকলো দিশত আগবঢ়াই লৈ যাবৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, গতিকে যদি আমিও তেখেতক কিছু সহায়ৰ হাত আগবঢ়াব পাৰোঁ, সেই উদ্দেশ্যে আমি তিনিচুকীয়া জিলাত আমি এই 5 জনগোষ্ঠী একত্ৰিত হয় এই ক্ষেত্ৰত কাম কৰিবৰ বাবে আমি গৰিয়া মৰিয়া ছৈয়দ দেশী জোলহা ঐক্য মঞ্চ নামৰ এটা সংগঠন আমি ইয়াত গঠন কৰাৰ কথা চিন্তা কৰিলোঁ আৰু তাৰ বাবে কাম কৰিবৰ বাবে আমি এখন আহ্বায়ক সমিতি গঠন কৰি ল'লোঁ। এই আহ্বায়ক সমিতিয়ে সাংগঠনিক দিশত বিভিন্ন কাম কাজ ইতিমধ্যে আগবঢ়াইছে। অসমৰ বিভিন্ন ঠাইত গৈ এই 5 জনগোষ্ঠীক মুছলিম সম্প্ৰদায়ৰ 5 জনগোষ্ঠীক আমি লগ কৰি এই বিষয়ে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু যোৱা 11 জুন তাৰিখে আমাৰ তিনিচুকীয়া হোটেল জ্যোতিৰ সভাকক্ষত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি আমাৰ প্ৰথম পদক্ষেপ হিচাপে তিনিচুকীয়া জিলা সমিতিখন এই ঐক্য মঞ্চৰ আমি গঠন কৰি বিভিন্ন কাম কাজ কৰিবৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু বিশেষকৈ আমি যিটো কথা উল্লেখ কৰিছোঁ 7টা বিভাগত শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, সাংস্কৃতিক পৰিচয়, কাৰিকৰী আৰু প্ৰশিক্ষণ, স্কিল ডেভেলপমেণ্ট প্ৰশিক্ষণ, এই ক্ষেত্ৰত আমি আমাৰ জনসাধাৰণৰ মাজত যাতে আজি সজাগতা আনিব পাৰোঁ সেইকাৰণে আমি সাংগঠনিক দিশৰ লগতে আমি কিছু সজাগতা সভাও আমি অনুষ্ঠিত কৰিছোঁ। আজি কিছুদিনৰ আগত তিনিচুকীয়াত আমি ড্ৰাগছৰ ওপৰত এখন সজাগতা সভা কৰিলোঁ আৰু আজি আমি ডিগবৈ আমাৰ এইটো এটা ঐতিহাসিক সামাজিক সাংস্কৃতিক অনুষ্ঠান লুইত শিল্পীৰ মাজৰ প্ৰেক্ষাগৃহত আমি এখন সজাগতা সভা স্বাস্থ্য আৰু মহিলা সবলীকৰণৰ ওপৰত আমি অনুষ্ঠিত কৰিলোঁ। দুজন অতি সমল ব্যক্তি মানে সকলোৰে পৰিচিত ডাক্টৰ ভৱেন তালুকদাৰ আৰু শ্ৰী লক্ষীনন্দন গগৈ এজন অৱসৰপ্ৰাপ্ত উপায়ুক্ত, গতিকে এওঁলোকক এই দুটা বিষয়ৰ বাবে আজি আমি সুখৰভাৱে নিমন্ত্ৰণ জনাই আনিছিলোঁ। ইয়াৰ পিছতে আমাৰ ডিগবৈ আঞ্চলিকখন গঠন কৰাৰ উদ্দেশ্যে আমাৰ এখন সাংগঠনিক সভাও অনুষ্ঠিত হ'ব। গতিকে আমাৰ যিটো ঐক্য মঞ্চ আৰু আমাৰ যিটো উদ্দেশ্য আৰু লক্ষ্য আমাৰ এইখিনিয়ে, গতিকে এইখিনিয়ে আমি আমাৰ তিনিচুকীয়া জিলাৰ এই 5 জনগোষ্ঠীৰ লগতে অসমৰ এই 5 জনগোষ্ঠীক আমি এই কথাখিনি অৱগত কৰিলোঁ।